তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰূপম ব্লগ। মই আছোঁ ইয়াতে বৰ্তমান নগাঁৱৰ ছাইডতে আছোঁ ৰুমত বৰ্তমান। নিউ ৰেড বুল লঞ্চ হৈছে, আগৰ ৰেড বুলটো নাই, ইয়াত নাপায়। এই নাওমানটো 110 টকা। তো গাইজ, নগাঁৱৰ অন্য এটা ঠাই আপোনালোকক দেখাব আজি আহিছোঁ। তো এতিয়া বৰ্তমান কুণ্ডলী বাগিচাৰ পৰা এনেকৈ আহি কিনে একদম পূৰা চাপানলা গৈ আছোঁ। তো বলক আপোনালোকেও মোৰ লগতে, আৰু অতি সোনকালে আমি এটা জাগাত যাম, এটা ধুনীয়া পিকনিক প্লেচ যাম। পিকনিক প্লেচটোৰ নামটো হৈছে আপোনাৰ কুণ্ড বুলি কয়। তো কুণ্ডত গৈ আছোঁ অতি সোনকালে, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। তো বলক আগলৈকে আজিৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তো বলক আৰু মজা লাগিব, ভিডিঅ'টো চাই থাকক। কি ধুনীয়াকৈ আহিছিলোঁ, আহি মোৰ এই অৱস্থা বেয়া হৈ গ'ল। ধূলা এনেকৈ মানে বাইক চলাইলে ভাল লাগে, কিন্তু ভাল লাগিলে কি হ'ব, ৰাস্তা ঘাট মানে কিছুমান মানে গাড়ী আছে ডাম্পাৰ, যেনেকৈ মই চবতকৈ ভয় লগা গাড়ী হয়। কিন্তু এনেকুৱা ধূলা খাইছোঁ সেইখিনি টাইমত মই নিজে নাজানো। তো উপায় নাই আৰু কি কৰিব, আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ, সদায় ছাপোৰ্ট কৰি যাব। তো বলক আগলৈকে আৰু চাই থাকক। কি ধুনীয়া বাগান দেখিছেনে, চাহপাত বাগান। তো মানে কি চাহ বাগান, চাহপাত বুলিয়ে ক'লোঁ। তো গতিকে মানে কি আমাৰ অসমতো কি ধুনীয়া জেগাৰ ঠাই আছে, বহুতে হয়তো দেখা নাই, ইমান মজা লাগে। তো মানে সকলোৱে যাতে শ্বেয়াৰ কৰি দিব, যাতে আমাৰ সকলোৱে গম পায় আৰু যে অসমতো কিমান ধুনীয়া আমাৰ ঠাই আছে। তো বলক আগলৈকে। এইখন অসমী ধুনীয়া দেশ, মিলনৰ মধুৰ প্ৰদেশ, প্ৰীতিময় জ্যোতিৰ সেউজী ভূমি, সমন্বয়ৰ নাই শেষ। গাইছ, এইটো যে দেখিছে মানে এইটো যোনটো মোবাইল লোৱা হয়, সেইটো মানে কি হ'ল, সেইদিনা ধুনীয়াকৈ চাৰ্জৰ কাৰণে মানে কি মই ধুনীয়াকৈ চাৰ্জাৰ লগালোঁ। তাৰ কাৰণে মানে কি সেইদিনা আৰু নগাঁৱত মানে গাড়ীখন কিবা কাৰণত মই থৈ দিছিলোঁ, মানে কোনোবাই তাঁৰডাল ছিঙি দিলে মোৰ তাৰে। ছিঙি দিয়াৰ কাৰণে মানে কি বেটাৰীটো মানে ঢিলা হৈ গ'ল, বেটাৰীৰ লগত যেনেকৈ কানেকশ্যন আছিলে মানে। তো গতিকে মানে কি চেল্ফটো মিছ মাৰা হৈ গ'ল। তো আজি গৈ কিনে ঠিক কৰিব লাগিব। তো বলক আজিলৈকে চাই থাকক আগলৈকে। আৰু এখন ধুনীয়া জেগা আছে, তো য'ত মানে আপোনালোকক কৈছিলোঁ ফটোটো উঠিব মজা হয়, হয়তো মোবাইলত নাহিব পাৰে, কিন্তু ইমান মজা লাগে আপোনাৰ বাগিচাখন। তো আপোনালোকে চাই থাকক। বস্তা জাপা দিছে গাইজ টেম্পুখনত মানুহ, চাওকচোন চাওক। তো গাইজ এনেকৈ 20 কিলোমিটাৰ 30 কিলোমিটাৰ আহি পাই গ'লোঁ এইখিনি কিবা এখন দলং। নাম চামটো নাজানো গাইজ, কি নাম হয় ইয়াৰে জাগাৰ ভালদৰে নাজানো। গতিকে যিহেতুকে নতুনকৈ আহিছোঁ মই ইয়াতে, তো নামবিলাক নাজানো, তাৰ কাৰণে নামটো ক'ব পৰা নাই। তো আহি পাই গ'লোঁ। আৰু গাইজ ইয়াতে আপোনাৰ মোটামুটি আপোনাৰ ব্ৰিটিছৰ দিনৰ বাংলা নহয়, বাংলা মানে কি আপোনাৰ এই ঘৰ যে আছে ব্ৰিটিছৰ দিনৰ 200 বছৰ আগৰ, মানে এনেকুৱা ঘৰ বহুত পৰি আছে। তো আপোনালোকক দেখাম এদিন মই, ভূত বাংলা কিবা হয়, তো ভূত বাংলাই নেকি এনেকৈ কিবা কয়। তো আপোনালোকক দেখাম এদিন মই, চাব আপোনালোকে। গাইছ আহি সেই ধুনীয়া ঠাইখিনি পাই গ'লোঁ, য'ত আপোনালোকক কৈছিলোঁ ইমান মজা লাগে। আপোনালোকৰ কিমান ধুনীয়া প্লেচ, আপোনালোকে হয়তো তাত থাকিলে নিশ্চয় গম পাব। তাত মানে যেতিয়া থাকিব, তো তাত ইমান মজা লাগে মানে ওচৰত গ'লে। মানে হয়তো মোবাইলত আপোনালোকে এনেকৈ ভাল নেদেখিব পাৰে, কিন্তু এনে মানে কি অৰিজিনেলি বহুত ভাল লাগে। তো আপোনালোকক দেখাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। তো ইয়াৰ পৰা বিউটি ষ্টাৰ্ট, মানে বিউটি প্লেচ। তো চাই লওক কি ধুনীয়া বিউটিফুল প্লেচ হয়। তো চাওক এইফালে আপোনাৰ কি মজা লাগে আপোনাৰ বাগানখন, আৰু এইভাগে মানে কি আপোনাৰ বাগানখন আছে, এইভাগে আপোনাৰ পাহাৰ এখন আছে। ইমান ধুনীয়া লাগে জেগাখিনি, মানে কি ওচৰত থাকিলে গম পায় আৰু। তো আপোনালোকে চাওক, মই একো নকওঁ আপোনালোকক, আৰু নিজে চাই লওক আপোনালোকে। তো গাইছ এনেকৈ আহি এখন গাহৰিৰ দোকান দেখা পালোঁ, দেখিছেনে গাইছ, গাহৰি পূৰা কাটি থৈ দিছে, দেখা পাই খাব মন গুচি গ'ল। তো বলক আৰু পাই গ'লোঁ মোটামুটি বৰহণপুৰ। তো বলক। তো ইয়াৰ পৰা আৰু চাপানলা 5 কিলোমিটাৰমান আছে। তো 5 কিলোমিটাৰটো যাই লওঁ, তাৰপাছত আপোনালোকক একেলগে ৰুমত লগ পাই আছোঁ। তো বলক গাইছ, চাপানলা পাই কিনে ভিডিঅ' নকৰিলোঁ, এখন বম কাজিয়া হৈ আছিলে তাতে এটা মানুহৰ লগত, মানে দুজন মানুহ পূৰা মাৰামাৰি কৰি আছে। সেইবিলাক দেখাব নোৱাৰি।
এইবিলাক বেয়া কথা দেখাবিলাক ময়ে মাৰ খাব লাগিব, নহ'লে কোবাব পিছত গম পালে। তো গতিকে মানে মই ভিডিঅ'টো ডাইৰেক্ট অফ কৰি দিলোঁ। তো গাইজ ফাইনেলি ৰুম আহি পালোঁ, পাই কিনে মানে এনেকুৱা গাটো বিষাইছে মোৰ। তো ডাইৰেক্ট আহি কিনে বিচনাত পৰি গ'লোঁ, এনেকৈ বিচনাত পৰি গৈছোঁ, উপায় নাই আৰু। তো আপোনালোকে ভিডিঅ'টো চাব, তো যদি চাই ভাল পাইছে তেনেহ'লে ছাপোৰ্ট কৰিব ভাইক। তো আজিলৈ বাই বাই।